মানে এইটো বাহৰ দলঙৰে আহিলে মানে হাততে আহিলে বহুত ভয় লাগে। মই মানে বহুত ভয় কৰি পেলাই মাজত আহিছোঁ, বহুত ভয় লাগিছে গাইছ। আৰু কম বহুত ভয় লাগি পেলাই এজনে মানে কৈছে ভয় নাই একো ভয় নাই একো, সেইকাৰণে মানে লাই কৰি গৈছে আৰু এতিয়া দেখো ভয় নাই, অলপ লষ্ট কৰে এইকাৰণে মানে বহুত ভয় লাগে আৰু একোৱেই ভয় নাই। এইখনেই আছিলে মেইন ৰাস্তা আৰু এইটো চাব পাৰে পকা ৰাস্তা হয়, তথাপি পকা ৰাস্তা ভাঙি পেলাই চুৰমাৰ কৰি পেলাই এইফালে। ৱেলকাম টু বেক মাই ইউটিউব চেনেল গাইজ। বহুত দুখ লগা বিষয় আছিলে যিটো ভিডিঅ' আপোনালোক ক'বলৈ গৈ আছোঁ, আৰু সেই ভিডিঅ'টোৱে আছিলে আগতে আছিলে মানে বহুত দুখ লগা। আজি এতিয়া মানে যিটো বিষয়ত কৈ আছোঁ সেই ঠাইটো মানে বহুত এতিয়া ধুনীয়া হৈ আছে আৰু বহুত ভাল হৈছে। আগতে মানে বহুত ডাঙৰ এটা বানপানী হৈছিল, এতিয়া আপোনালোক সেইটো ভিডিঅ'ত দেখাইছিলোঁ আগতে, আৰু তাত বহুত ডাঙৰ এটা বানপানী হৈছিল। আজি সেইটো ভিডিঅ' আপোনালোকক ৰিপিট কৰি দিছোঁ। তাত মানে মাথাউৰিৰ যিটো ছিঙিছিলে এতিয়া মানে শুকাই গৈছে, পানীত তেনে চব শুকাই গৈছে, আৰু সেইটো আপোনালোকক দেখাম। আৰু পানীৰ মাজত মানে এতিয়া সৰুকৈ এটা বাঁহৰ এটা দলং পাতিছে, দলং বনাইছে, আৰু সেইটো দেখাম আপোনালোকক। এতিয়া মানে গোটেইখিনি পূৰা শুকাই গৈছে, মানুহৰ ঘৰত পানীৰ তলত আছিলে, এতিয়া সকলো মানে পানীৰ তলত নাই, এতিয়া সকলো আছে। আৰু কি কৰিছে মানে সকলো বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ। মানে বানপানী দুটা মানে এটা হৈছে বানপানীৰ লাভ আৰু এটা হৈছে উপকাৰটো গাইজ। মানে বানপানীৰ লাভটো হৈছে বানপানী আহিলে মানে সকলো পুখুৰী টুকুৰি ডুবি পেলাই মাছটো আহে নাই, এইকাৰণে সকলোৰ কাৰণে মাছ মাৰিবলগীয়া সুবিধা হয়, আৰু সেইটোৱে লাভ। আৰু ভৰি আহে, আৰু লগতে আমাৰ মাটিবোৰো খাৰো হয়, আৰু অপকাৰটো মানুহৰ ঘৰ ভাঙি চব ভাঙি দিয়ে, মানুহৰ থাকিবলগীয়া ঘৰ বাৰী সকলো নাইকিয়া হৈ যায়, খোৱা দোৱা সকলো মানে মানুহৰ কষ্ট হৈ যায়, বহুতো বেমাৰ আজাৰ তেতিয়া মানুহৰ পৰা বেমাৰত সন্মুখীন হয়। তো লেতেৰা পানী সকলো লেতেৰা পানী পেলাই আহি পেলাই মানে একেলগত মিহলি হয় না, সেইকাৰণে মানে মানুহৰ বেমাৰটো বেছিকৈ হয়। আৰু গাইছ মানে আমি ইয়াতে আহি পাইছোঁ, এইটো এইফালেও ভাঙিছিলে, এইটো মাথাউৰি এইফালে চাব পাৰে, আৰু আগতো আছে এইফালেও। এতিয়া JCB দি এইফালে মানে গাঁতটো ভৰ্তি কৰি দিছে, ইয়াৰ ৰাস্তাটো চাওক তো ভাঙি দিছিলে, আৰু এয়া চব JCB দি এতিয়া বনাইছে, আৰু আগতো আছে। এতিয়া এটা বাঁহৰ দলং বনাইছে ইয়াৰ আগতে, মই তাত যাম আপোনালোকলৈ আৰু চাব পাৰে এয়া। আৰু সেইফালে যিমান ঘৰ বাৰী চাই আছে সকলো মানে পানীতে ডুবি গৈছিলে, তো গাইজ বহুত দুখ লগা কথা। আৰু সেইফালে যাম তো আপোনালোকে দেখাম। আৰু মানে এতিয়া JCB দি পূৰা ভৰ্তি কৰি দিছে, কাৰণ মানে ঘাট চাট ইমান ধৰিব পৰা নাই, মানুহ যিমান ওখ তাৰ মানে ইমান ওখ, এই ৰাস্তাৰ ওপৰতেই পানী গৈছে, পূৰা পানী গৈছে, দুখ লগা বিষয় আছিলে। চাওক না পকা টকা চব ভাঙি দিছে, ইয়াত চাব পাৰে ৰাস্তা চব ভাঙি দিছে এইফালে, আৰু আগত ঘাট আছে। মানে এইখন বাঁহৰ দলঙৰে আহিলে মানে হাততে আহিলে বহুত ভয় লাগে, আৰু মই মানে বহুত ভয় কৰি পেলাই মাজত আহিছোঁ, বহুত ভয় লাগিছে গাইছ। আৰু মানুহবোৰ এতিয়া কি ক'ম, বহুত ভয় লাগি পেলাই এজনে মানে কৈছে ভয় নাই একো ভয় নাই, তো সেইকাৰণে মানে লাই কৰি গৈছে, আৰু এতিয়া দেখো ভয় নাই, অলপ খালি লষ্ট কৰে যে এইকাৰণে মানে বহুত ভয় লাগে, আৰু একোৱেই ভয় নাই গাইছ। এইটো বাঁহৰে দলং বনাইছে, এতিয়া মানুহৰ খালি অসুবিধা হৈ আছে, কাৰণে মানে এতিয়া সৰু এটাকৈ মানে চিম্পল এটা বনাইছে মানুহে অহা যোৱা কৰিবলৈ। আৰু এয়া চাব এইফালে পূৰা গাঁত খান্দিছে, এতিয়া মানে এতিয়া মানুহ ডুবি যাব, ইমান ঘাট হৈছে। এইটো পকা ৰাস্তা হয়, পকা ৰাস্তাত এনেকুৱা ঘাট হৈ গৈছে বহুত ডাঙৰ, আৰু চাব পাৰে মানে ইয়াত মানুহ পৰিবলৈ মানে ডুবি যাব, তো বহুত ডাঙৰ ইয়াত ঘাট হৈ গৈছে। এইফালে খেতি আছে, আৰু ৰাস্তাৰ মাজতে এনেকুৱা বহুত ডাঙৰ ঘাট হৈ গৈছে। এতিয়া মানে বাঁহেৰে এতিয়া দলং বনাই দিছে মানুহৰ অহা যোৱা সুবিধাৰ কাৰণে। ঘাটতে এতিয়া মানে বহুত ডাঙৰ মানুহ ইয়াত পৰিলে আৰু উঠিব নোৱাৰি, ইমান ডাঙৰ ঘাট হৈ গৈছে। মানে আপোনালোকে যেনেকৈ দেখিছে তো ৰিয়েল দেখিলে আপোনালোকে গম পালে, ইমান চাই আছে ঘৰ বাৰী সকলো মানে পূৰা ভৰ্তি কৰি দিছিলে পানীয়ে, এতিয়া মানে শুকাইছে। তো গাইছে এইকাৰণে মানে আপোনালোকক এইটো দেখাইছোঁ, আৰু চিম্পুলভাৱে দেখাইছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু প্লিজ আপোনালোকে চেনেলটো ছাপোৰ্ট কৰিব। আৰু মোৰ সপোন আছে ইউটিউবাৰ হ'বলৈ, তো গাইছ আপোনালোকে এইকাৰণে ছাপোৰ্ট কৰিব। আৰু এইখনেই আছিলে মেইন ৰাস্তা, আৰু এইটো চাব পাৰে পকা ৰাস্তা হয়, তথাপি পকা ৰাস্তা ভাঙি পেলাই চুৰমাৰ কৰি পেলাই এইফালে নদীৰ ঘাট খান্দি কিমান ডাঙৰ ঘাট খান্দিছে, এইফালে বাঁহৰ মানে দলং বনাই দিছে। ইতিমধ্যে এতিয়া মানুহে চলা ফিৰা কৰিবলৈ আৰু মানুহৰ অসুবিধা হৈ আছে, কাৰণে মানে এতিয়া মানুহক অসুবিধাটো মানে কম পাবলৈ মানে এতিয়া ৰাইজে সকলো মিলি পেলাই এইটো দলংটো বনাই দিছে গাইছ। আৰু সেইফালেতো আপোনালোকে দেখাইছোঁ JCB ভাঙি পেলাই একদম চুৰমাৰ কৰি দিছে, JCB এতিয়া ভৰ্তি কৰিছে, আৰু কত চুৰমাৰ কৰি দিছিল, সেইকাৰণে আৰু
গাইছে আপোনালোকক দুখ লগা কথা আৰু মানে সকলোৰে গাঁওখনে পুৰা ভৰ্তি গৈছিল আৰু মানুহৰ বেমাৰ আজাৰ পুৰা ভৰ্তি হৈ গৈছিলে এইখন গাঁৱতে এতিয়া মানে বৰষুণ দিয়া নাই না বেছি এইকাৰণে মানে শুকাই গ'ল পানীৰ পৰা ৰ'দতো শুকাই গৈছে আৰু শুকাই যোৱাৰ লগে লগে মানে এতিয়া মানুহৰ বেমাৰটো লাহে লাহে কমিব ধৰিছে আৰু গাইছ আপোনালোকৰ গাঁৱতো হৈছে নেকি এনেকুৱা পানীটো কমেণ্ট কৰিব আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব গাইছ মানে সব পুৰা পানী তেতিয়া আছিলে তেতিয়া পুৰা সব বগা আছিলে বগা এতিয়া মানে পানীও কমিছে কাৰণ আপোনালোকে দেখাইছে আগতো আপোনালোকে যিটো ভিডিঅ' দিছিলোঁ সেইটো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব সেইটো আপোনালোকে চাব পাৰিব ভিডিঅ'টো আৰু আজিৰ ভিডিঅ' ইমানে আছিলে তো ভাল লাগিলে লাইক কৰি দিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো অল ছেট কৰি দিব তো আজিৰ ভিডিঅ' ইমানে আছিলে তো ভাল লাগিলে লাইক কৰি দিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব